ছাত্ৰ ছাত্ৰীসকল, আজি মই পুনৰ 3.4ৰ আন এটা দৰকাৰী অংক 2 নম্বৰ 3টো এইটো এটা খুব দৰকাৰী অংক। মই তোমালোকলৈ সেই অংকটো লৈ আহিছোঁ। ইয়াত মই বিশেষকৈ যিবোৰ দৰকাৰী অংক তাৰ বিষয়ে বেছিকৈ আলোচনা কৰিবলৈ যত্ন কৰিছোঁ, যিবোৰ 2021ৰ SSLC এক্সামিনেশ্যনত অহাৰ পূৰা সম্ভাৱনা আছে। এতিয়া ইয়াত আমি এই অংকটো তোমালোকে NCERT টেক্সট বুকত চালে পাবা। ইয়াত কৈছে কি যে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9। আকৌ এই সংখ্যাটোৰ 9 গুণ ল'লে সংখ্যাটোৰ অংক দুটাক সালসলনি কৰি পোৱা সংখ্যাটো দুগুণৰ সমান হয়। সংখ্যাটো উলিওৱা। এতিয়া আমাক যেতিয়া দুটা অংকৰ সংখ্যা বুলি কয়, দুটা অংকৰ সংখ্যাবোৰ সাধাৰণতে 10ৰ পৰা 99লৈকে এই গোটেইখিনি দুটা অংকৰ সংখ্যা। ইয়াৰ প্ৰতিটো সংখ্যাতে দুটা অংক আছে, এটা একক ঘৰ অংক, আনটো দশক ঘৰ অংক। গতিকে ইয়াতো যিহেতু সংখ্যাটো দুটা অংকৰ বুলি কৈছে, গতিকে আমি ইয়াত প্ৰথম দশক ঘৰৰ অংকটো x বুলি লৈছোঁ আৰু একক ঘৰৰ অংকটো আমি y বুলি লৈছোঁ। এতিয়া দুটা অংকৰ প্ৰতিটো সংখ্যাতে দশক ঘৰৰ অংকটোৰ লগত সদায় 10 এটা পূৰণ হৈ থাকে আৰু একক ঘৰৰ অংকটোৰ লগত সদায় 1 এটা পূৰণ হৈ থাকে। গতিকে ইয়াত যিহেতু দশক ঘৰৰ অংক x আৰু একক ঘৰৰ অংক y, গতিকে সংখ্যাটো কি হ'ব পাৰে? এতিয়া দশক ঘৰৰ অংক x, গতিকে xৰ লগত 10 এটা পূৰণ হৈ আছে, 10x। 10টো যদি x লগত পূৰণ কৰা 10x। আৰু একক ঘৰ অংক y, গতিকে y লগত 1 এটা পূৰণ হৈ আছে, গতিকে 1টো যদি y লগত পূৰণ কৰা তেতিয়াহ'লে y হ'ব। এই দুইটা যোগফলটোৱে হ'ব সংখ্যাটো। গতিকে সংখ্যাটো কি হ'ব? 10x + y। xটো যিহেতু দশক ঘৰ সংখ্যা, গতিকে তাৰ লগত 10 এটা পূৰণ হৈ আছে। yটো যিহেতু একক ঘৰ অংক, গতিকে তাৰ লগত 1 এটা পূৰণ হৈ আছে। এতিয়া কিতাপত দিছে যে এই সংখ্যাটো অংক দুটাৰ যোগফল 9। এতিয়া সংখ্যাটো হৈছে এইটো গোটেইটো, ইয়াৰ অংক হৈছে x আৰু y, এইটো দশকৰ এইটো এককৰ। এতিয়া দুইটা সংখ্যাটো যদি দুইটা অংক আমি যোগ কৰি দিওঁ তেতিয়াহ'লে যোগফলটো 9 হয় বুলি কৈছে। তাৰমানে অংক দুটা হৈছে x আৰু y যিহেতু, গতিকে x যোগ y কৰিলে = 9 হ'ব, আৰু এইটোৱে হ'ব প্ৰথম সমীকৰণ। ইয়াত এই অংকটো আমি দুইটা সমীকৰণ নিজে গঠন কৰি ল'ব লাগিব। গতিকে প্ৰথম সমীকৰণ হৈছে x + y = 9। এতিয়া দ্বিতীয় চৰ্তত কি কৰিছে যে এই সংখ্যাটো 9 গুণ ল'লে সংখ্যাটোৰ অংক দুটা সালসলনি কৰি পোৱা সংখ্যাটো দুগুণৰ সমান হয়। এই সংখ্যাটো যিটো আমি দেখিছোঁ, ইয়াৰ 9 গুণ ল'বলৈ কৈছে। আমি 9 গুণ লৈছোঁ, এই সংখ্যাটোক আমি 9ৰে পূৰণ কৰিছোঁ। 9 গুণ মানে এই সংখ্যাটোক 9ৰে পূৰণ কৰিছোঁ, 9 গুণ ল'লোঁ। তেতিয়া কি হ'ব? এই যিটো সংখ্যা, এই সংখ্যাটোৰ অংক দুটা সালসলনি কৰিলে আমি নতুন এটা সংখ্যা পাম। তাৰমানে অংক ইয়াত দশকৰ অংক x আছে, একক অংক y আছে। যদি আমি দশকৰ ঘৰৰ অংকটো একক ঘৰলৈ নিওঁ, একক ঘৰৰ অংকটো যদি দশক ঘৰলৈ আনো, তেতিয়া এটা নতুন এটা সংখ্যা হ'ব, যিটো হ'ব এইটো। ইয়াত যদি তোমালোকে চোৱা, ইয়াত দশকৰ ঘৰৰ অংক x আছিলে, ইয়াত আমি সালসলনি কৰি y লৈছোঁ। ইয়াত একক ঘৰৰ অংক y আছিলে, ইয়াত আমি x লৈছোঁ। তাৰমানে দুইটা অংকৰ জেগাবোৰ সলাই দিলোঁ। তেতিয়া নতুন এটা অংক পালোঁ। এই নতুনকৈ পোৱা অংকটো আগৰ অংকটোৰ কি হ'ব? আগৰ অংকটো 9 গুণ এই নতুনকৈ পোৱা অংকটো দুগুণৰ সমান হ'ব। আগৰ অংকটো প্ৰথম সংখ্যাটো এইটো, এই সংখ্যাটো 9 গুণ যিমান হ'ব, নতুনকৈ অংক দুটাৰ স্থান সালসলনি কৰি নতুনকৈ যিটো সংখ্যা পালোঁ, সেই সংখ্যাটোৰ দুগুণৰ সমান হ'ব। গতিকে এইটো হৈছে আমাৰ দ্বিতীয় সমীকৰণ। আমি ইয়াৰ পৰা নিৰ্ণয় কৰি ল'ম সৰল কৰি পেলাই। গতিকে আমি এতিয়া কি কৰিম? এই 9ৰে 10xক পূৰণ কৰিলোঁ, 90x হ'ল। 9ৰে আকৌ yক পূৰণ কৰিলোঁ, 9y হ'ল। ঠিক তেনেকৈ ব্ৰেকেটৰ বাহিৰত থকা 2টোৰে 10yক যদি কৰা, 2য়ে 10ক পূৰণ কৰিলে 20y হ'ল। 2য়ে যদি xক কৰা 2x হ'ব। এতিয়া আমাৰ কাম হ'ব কি? গোটেই চলকযুক্ত পদবোৰ আমি বাওঁ পিনে লৈ যাম। গতিকে আমি এই 90xটো আছেই, ইপিনৰ পৰা 2xটো আমি পক্ষান্ত কৰি এইপিনে লৈ আনিলোঁ। যিহেতু প্লাছ আছে, এইপিনে আহিলে মাইনাছ হ'ব। এটা সমীকৰণৰ এটা পক্ষৰ পৰা আন এটা পক্ষলৈ যিকোনো পদ সালসলনি পক্ষান্তৰ কৰিলে চিনবোৰ সদায় সলনি হৈ যায়। যিহেতু ইয়াত প্লাছ আছিলে, এইপিনে আহিলে কি হ'ব? এইটো মাইনাছ হ'ব। এতিয়া তাৰপিছত আকৌ 9yটো বাওঁ পক্ষত আছেই, 20yটো আমি এইপিনে লৈ আনিম বাওঁ পক্ষলৈ। গতিকে 20y আগতো প্লাছ চিন আছে, গতিকে এইপিনে আনিলে মাইনাছ হ'ব। অৰ্থাৎ এই গোটেই দুইটা পদ আমি বাওঁ পিনে লৈ গ'লোঁ। এইটো সোঁপিনে দুটা পক্ষ আছে,
সোঁপক্ষ বাওঁপক্ষ, গতিকে সোঁপক্ষত থকা দুইটা পদকে আমি বাওঁপক্ষলৈ লৈ আহিলোঁ। সোঁপক্ষতো একো নাই, 0 হৈ গ'ল। এতিয়া আমি সদায় সদিশ পদবিলাকৰ মাজত যোগ বিয়োগ কৰিব পাৰোঁ। সদিশ পদ কোনবোৰ? যিবোৰ একে চলকযুক্ত, একে ঘাতযুক্ত। গতিকে ইয়াত আমি একে চলকযুক্ত বুলি ক'লে এই দুটা একে চলকযুক্ত পদ, ইহঁতৰ ঘাতবিলাকো একে আছে। ইয়াতো AYY আছে, একে চলকযুক্ত, ইহঁতৰ ঘাত 1 আছে। গতিকে 90x পৰা 2x আমি মাইনাছ কৰিব পাৰিম, যিহেতু ইহঁতি সদিশ পদ। 9y পৰা 20y মাইনাছ কৰিব পাৰিম, কাৰণ এই দুটাও সদিশ পদ। কিন্তু আমি 2xটো বোলে 9y লগত যোগ বা বিয়োগ কৰোঁ, সেইটো নহ'ব কিন্তু। গতিকে 90x মাইনাছ 2x, 90 পৰা 2 বিয়োগ কৰিলে 88x হ'ল। আৰু 9y মাইনাছ 20y, 9 পৰা 20 বিয়োগ কৰিলে মাইনাছ 11y হ'ব। সৰু সংখ্যা বা ডাঙৰ সংখ্যা বিয়োগ কৰিলে উত্তৰটোৰ আগত সদায় বিয়োগ চিন বহে। গতিকে 88x মাইনাছ 11y = 0। এতিয়া আমি দুইটা সংখ্যাৰ পৰা আমি 11টো কমন ল'ব পাৰিম। তোমালোকে যদি চোৱা 11 দুইটা সংখ্যাকে হৰণ যায়, তাৰমানে 11টো কমন ল'ব পৰা অৱস্থাত আছে। 11 88ক হৰণ কৰিলে 8 হ'ব, আৰু লগতে xটো থাকিলে, আৰু 11 হৰণ কৰিলে 1 হ'ব, তাৰমানে অকল yটোহে থাকিব। গতিকে 11টো কমন ল'ব পৰা অৱস্থাত আছে। আমি 11টো কমন ল'লোঁ, ব্ৰেকেটৰ ভিতৰত থাকিলে 8x মাইনাছ y। এতিয়া 11টো যিহেতু এই অংশৰ লগত পূৰণ হৈ আছে, আমি ইপিনে পক্ষান্তৰ কৰোঁতে ই হৰণ হৈ যাব। কাৰ লগত হৰণ হ'ব? শূন্যটোৰ লগত। গতিকে 0/11, শূন্যক যিকোনো সংখ্যাই হৰণ কৰিলে উত্তৰটো 0 হয়। গতিকে আমি 2 নম্বৰ সমীকৰণটো পালোঁ, 8x মাইনাছ y = 0। এইটো হৈছে 2 নম্বৰ সমীকৰণ। এতিয়া আমি ইহঁতক অপনয়ন পদ্ধতিয়ে সমাধান কৰিম। অপনয়ন পদ্ধতিয়ে কৰিবলৈ যাওঁতে আমাৰ প্ৰথম কাম হ'ব কি? আমি দুইটা সমীকৰণৰ xৰ সহগবোৰ একে কৰি ল'ম। এটাত আছে সহগ 1, এটাত আছে 8। গতিকে আমি কি কৰিম? এই 2 নম্বৰ সমীকৰণৰ xৰ সহগটোৱে 1 নম্বৰ সমীকৰণটোক আমি পূৰণ কৰি দিম। 2 নম্বৰ সমীকৰণৰ xৰ সহগ 8 আছে, 8টোৱে আমি 1 নম্বৰ সমীকৰণটোক আমি পূৰণ কৰিছোঁ। 1 নম্বৰ সমীকৰণ বুলি ক'লে এইটো। এতিয়া 8এ যেতিয়া এই 1 নম্বৰ সমীকৰণটোক পূৰণ কৰিবা, 8এ xক পূৰণ কৰিলে কি হ'ব? 8x হ'ব। আকৌ 8এ yক পূৰণ কৰিলে 8y হ'ব, আৰু 8এ 9ক পূৰণ কৰিলে 8 9 × 72 হ'ব। আকৌ 2 নম্বৰ সমীকৰণ এইটো। এই 2 নম্বৰ সমীকৰণটোক 1 নম্বৰ সমীকৰণৰ xৰ সহগ কি আছে? x আগত 1 আছে, 1টোৱে আমি 2 নম্বৰ সমীকৰণটোক আমি পূৰণ কৰিম। এতিয়া সেইটোকে ইয়াত লিখিছোঁ আমি 2 নম্বৰ সমীকৰণ পূৰণ 1। 2 নম্বৰ সমীকৰণ ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা, ৰোমান লেটাৰ লিখা সংখ্যাটোৱে আমাক বুজাইছে কি? এইটো সমীকৰণ বুজাইছে, আৰু 1টো হৈছে সহগ। গতিকে একে যেতিয়া আমি 2 নম্বৰ সমীকৰণটোক পূৰণ কৰিম, একে পূৰণ কৰিলে সদায় সংখ্যাবোৰ সলনি নহয়, একেটাই থাকিব। একে 8ক পূৰণ কৰিলে 8x হ'ব, একে yক পূৰণ কৰিলে y থাকিব, একে 0ক পূৰণ কৰিলে 0 হ'ব। এতিয়া আমি দেখিলোঁ কি? দুইটা সমীকৰণৰে xৰ সহগ একে হৈ থাকিলে 8 আৰু 8। গতিকে একে হোৱা মাত্ৰকে আমি কি কৰিম? এই 3 নম্বৰ সমীকৰণৰ পৰা 4 নম্বৰ সমীকৰণটো বিয়োগ কৰিম। গতিকে ইয়াতে আমি 3 বিয়োগ 4 কৰি বুলি লিখিছোঁ। 3 নম্বৰ সমীকৰণৰ পৰা 4 নম্বৰ সমীকৰণ বিয়োগ কৰিবলৈ যাওঁতে 3 নম্বৰ সমীকৰণৰ বাওঁপক্ষ বিয়োগ 4 নম্বৰ সমীকৰণৰ বাওঁপক্ষ, 3 নম্বৰ সমীকৰণৰ সোঁপক্ষ বিয়োগ 4 নম্বৰ সমীকৰণৰ সোঁপক্ষ, এইদৰে আমি কৰিবলগীয়া হৈছে। এতিয়া যেতিয়া ব্ৰেকেটৰ আগত বিয়োগ চিন থাকে, ব্ৰেকেটটো উঠাই দিয়াৰ লগে লগে পদবিলাকৰ চিনবোৰ সদায় সলনি হৈ যায়। গতিকে এই 8xটোৰ আগত প্লাছ চিন আছিলে, মাইনাছ হ'ব, yটোৰ আগত মাইনাছ চিন আছিলে, প্লাছ হ'ব। এতিয়া আমি কি দেখিলোঁ? যে 8x মাইনাছ 8x, এই দুইটাৰে 8x, খালি এইটোৰ আগত প্লাছ আছে, এইটোৰ আগত মাইনাছ আছে, তাৰমানে 8xৰ পৰা 8x বিয়োগ কৰিলে 0 হৈ যাব। গতিকে সেইটো কাৰণে আমি এইটো কেঞ্চেল কৰি দেখুৱাইছোঁ। থাকিলে কি? 8y প্লাছ y। 8y লগত y যোগ কৰিবলৈ আমি পাৰিম নে নোৱাৰিম? আমি পাৰিম, যিহেতু দুইটাতে y আছে, একে চলক। গতিকে সদিশ পদ হোৱা মাত্ৰ 8y, ইয়াত 1y, 8 1 9y হ'ব। গতিকে 9y = 72। এতিয়া y মানটো আমি উলিয়াইছোঁ। y মানটো উলিয়াবলৈ 9টো ইপিনে পক্ষান্তৰ কৰি দিম, পূৰণ হৈ আছিলে হৰণ হৈ যাব। গতিকে 72 হৰণ 9, 9য়ে 72 হৰণ কৰিলে 8 বাৰ যাব, তাৰমানে y মানটো 9, 8, y মানটো হৈছে 8। গতিকে এতিয়া এই যে y মানটো পালোঁ, এইটো নি পেলাই আমি 1 নম্বৰ সমীকৰণৰ এই y জেগাত আমি বহুৱাই দিম। 1 নম্বৰ সমীকৰণটো আমি লিখি ল'লোঁ, এই y জেগাত আমি y মান যিটো পালোঁ সেইটো বহুৱাই দিলোঁ। বহুৱাই দিয়াৰ লগে লগে 8 + y = 9 হ'ল। এতিয়া xৰ মানটো উলিয়াবলৈ আমি তাৰ লগত যোগ হৈ থকা সংখ্যাটো ইপিনে পঠিয়াই দিব লাগিব, অকলে থাকিব লাগিব বাওঁপিনে চলকটো, তেতিয়াহে তাৰ মানটো আমি পাম। গতিকে xটো অকলশৰীয়া কৰিবলৈ
তাৰ লগত যোগ হৈ থকা আমি y 8টো আমি ইপিনে পঠিয়াই দিলোঁ প্লাছ আছিলে ইপিনে গ'লোঁ মাইনাছ হ'ল গতিকে 9 পৰা 8 বিয়োগ কৰাৰ লগে লগে 1 হ'ল তাৰমানে x মানটো 1 এতিয়া আমাক বিচাৰিছে সংখ্যাটো কি হ'ব এতিয়া সংখ্যাটো পাবলৈ আমি কি কৰিম সংখ্যাটোতো আমি প্ৰথমতে লিখিছিলোঁ যে 10x + y এইটোৱে হৈছে সংখ্যা খালি আমি x আৰু y মানবোৰ অংককেইটা জনা নাছিলোঁ এতিয়া অংক x মানটো পালোঁ এই সংখ্যাটোকে আমি পুনৰ লিখি ল'লোঁ ওপৰত যিটো লিখিছিলোঁ এতিয়া x মানটো আমি পালোঁ 1 গতিকে x ঠাইত 1 পাতি দিলোঁ y মানটো পালোঁ 8 গতিকে y ঠাইত 8 পাতি দিলোঁ গতিকে 10 পূৰণ x তাৰমানে 10 পূৰণ x মান যিহেতু 1 গতিকে 10 পূৰণ 1 প্লাছ y মানটো যিহেতু 8 প্লাছ 8 গতিকে 10ৰ লগত 1 পূৰণ কৰিলে 10 হ'ব যোগ 8 10 8 18 যদি আমি অংককেইটা একক ঘৰ অংকটো যদি x নধৰি y ধৰোঁ আৰু দশক ঘৰ অংকটো যদি সলনিকৈ লওঁ তাৰমানে দশক ঘৰ অংক মই ইয়াত এতিয়া x লৈছোঁ আৰু একক ঘৰ অংক y লৈছোঁ যদি আমি উল্টাকৈ লওঁ দশক ঘৰ অংক y একক ঘৰ অংক x তেতিয়া এই যে আমি 18টো পালোঁ তাৰ উল্টা 81টো আমি উত্তৰ হিচাপে পাম গতিকে 81ও হ'ব পাৰে যদি তোমালোকে ইয়াত একক ঘৰ অংকটো x লোৱা আৰু দশক ঘৰ অংকটো y লোৱা গতিকে দুইটাই শুদ্ধ গতিকে এইখিনিয়ে হৈছে সমাধান